2025 চনৰ আজি 31 ডিচেম্বৰ। এতিয়া ৰাতি বাজিছে 12:15। ইয়াত ঘড়ীটোত চাব পাৰে 12:15। মই পিছে এতিয়াও এনালগ ঘড়ীয়ে ইউজ কৰোঁ। ডিজিটেল ঘড়ীৰ বহুত বেছি ফেন নহয় মই। যি এটা দুটা ঘড়ী আছে মোৰ, এই এনেকুৱাই টিক 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 শব্দ কৰি চলি থকা ঘড়ী। ডিজিটেল ঘড়ী আচলতে মোৰ ভাল নালাগে। কিয় ভাল নালাগে নাজানো, কিন্তু তাৰ এটা কাৰণ হ'ল যে এই ঘড়ীটো যেতিয়া কটাডাল ঘূৰি থাকে, আমাক এটা ছিগনেল দি থাকে যে মই পাৰ হৈ গৈ আছো, মোক হেৰুৱাই আছা। এই টিক টিক শব্দটোৱে ছিগনেল দি থাকে। এই যে 1 ছেকেণ্ড পাৰ হৈ গ'ল, এই ছেকেণ্ডটো মোৰ জীৱনৰ পৰা গুচি গ'ল, এইটো মই কেতিয়াও ঘূৰাই নাপাওঁ, কেতিয়াও নাপাওঁ। এই কথাটো এই ঘড়ীটোৱে ছিগনেল দি থাকে। সেইকাৰণে মই এনালগ ঘড়ী ভাল পাওঁ। ডিজিটেল ঘড়ীয়ে সময়বিলাক একেবাৰে নীৰৱে কাঢ়ি লৈ যায়, মানে একো ছিগনেল নিদিয়াকৈ কাঢ়ি লৈ যায় মনে মনে। আপুনি টাইম চাব, দেখিব 12টা বাজিব, অলপ পিছত টাইম চাব, দেখিব 12:05 হ'ল। এই 5 মিনিট সময় আপুনি গমেই নাপায় ক'ত গুচি গ'ল। এটলিষ্ট এইটোৱেতো কিবা এটা ছিগনেল দি থাকে ন। বাৰু এইবিলাক কথা কাৰোবাৰ কাৰণে ননচেন্স যেন লাগিব পাৰে, সেইকাৰণে বৰ বিশেষ আলোচনা নকৰোঁ। বছৰটোৰ আজি শেষ দিন 2025 চনৰ। বহুত সময় এনেকৈ বহি মই কিবা কিবি কথা ভাবিলোঁ মোৰ হোষ্টেলৰ কোঠাটোৰ পৰা। এই সময়বিলাক বস্তুটো আচলতে কোনফালেৰে পাৰ হৈ যায় একো ধৰিবই নোৱাৰি, আচলতে একেবাৰে ধৰিব নোৱাৰি। বয়স 24টো পাৰ হৈ গ'ল, এতিয়া লাহে লাহে 25ত, মানে 25ও সম্পূৰ্ণ হ'ব। 2000 বাৰু জন্ম তাৰিখটো বাৰু এতিয়া নকওঁ। মই ভাবিলোঁ এই ইমানবিলাক দিন আমি যে পাৰ কৰি আহিলোঁ, মানে কি পালোঁ, কি হেৰুৱালোঁ, সেই হিচাপবিলাক যদি কৰি চাওঁ, পোৱা নোপোৱা বা হেৰুওৱা এই আটাইখিনি যোগ বিয়োগ হৈ উত্তৰটো একেবাৰে শূন্য ওলায়, একেবাৰে শূন্য। এটা দিনত যদি আপুনি কিবা পাইছে, অইন এটা দিনত আকৌ আপুনি হেৰুৱাইছে। এটা দিনত যদি আপুনি হাঁহিছে, তাৰ পিছদিনা আপুনি কান্দিছে। মোৰ এই 24টা বছৰ এনেকৈয়ে গ'ল। আপোনাৰো যিমান বয়স হৈছে, যিমানকেইটা দিন আপুনি পাৰ কৰি আহিছে, সেই দিনকেইটা আপোনাৰ তেনেকৈয়ে যাব। মই যিমান দিন জীয়াই থাকিম, সেই জীয়াই থকা দিনকেইটাও মোৰ তেনেকৈয়ে যাব। শেষ দিনটোত যেতিয়া মই হিচাপ কৰিম, মোৰ পোৱাৰ ঘৰত বেছি থাকিল নে মোৰ হেৰুৱাৰ ঘৰত বেছি থাকিল, সমান সমান ওলাব। পোৱা যিমান, হেৰুৱা সিমান, হেৰুৱা যিমান, পোৱা সিমান। এটাৰ পৰা এটা যেতিয়া বিয়োগ কৰি দিম, উত্তৰটো ওলাব এটা বৃহৎ শূন্য, 0। এই কথাটো মই এইকাৰণে ক'লোঁ যে কেতিয়াবা আমি নোপোৱাক লৈ যে বহুত দুখ কৰোঁ, তাৰ একো অৰ্থ নাই। আৰু কেতিয়াবা পালে যে আমি বহুত আনন্দ কৰোঁ, তাৰ একো অৰ্থ নাই। নোপোৱাৰ দিনাখনে আপুনি দুখ কৰিলে, পোৱাৰ দিনা আপুনি আনন্দ কৰিলে, শেষত গৈ দুয়োটা লগ লাগি শূন্য হৈ থাকিল। গতিকে নোপোৱাৰ দিনা আপুনি বেছি দুখ কৰিব নালাগে, আৰু পোৱাৰ দিনাও আপুনি বহুত আনন্দ কৰিব নালাগে। এটা সমতা বজাই ৰাখি, যাক বেলেঞ্চ বুলি কওঁ, এই বেলেঞ্চ বৰ্তাই ৰাখি, সমতা বৰ্তাই ৰাখি জীৱনটো পাৰ কৰি লৈ যাব লাগে। আমি যদি হিচাপ কৰি চাওঁ, বেছিখিনি সময় আমি আনৰ কাৰণেই পাৰ কৰা যেন লাগে, আনক দিয়া যেন লাগে। যেতিয়াৰ পৰা জন্ম হয় মানুহ এজনৰ আৰু যেতিয়ালৈকে মৃত্যু হয়, সেই মানুহজনে খুব কম সময় বা খুব কম সিদ্ধান্ত কেৱল নিজৰ বাবে লয়। বেছিখিনি সিদ্ধান্তই কিন্তু আনৰ কাৰণে। আপুনি এবাৰ হয়নে নহয় ভাবি চাওক। কোনখন স্কুলত যাব, কি পঢ়িব, কি খাদ্য খাব, কোনটো বিষয়ত টিউচন ল'ব, তাৰপিছত কি বিভাগত পঢ়িব, কোনখন কলেজত পঢ়িব, প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব, নিজকে যোগ্য কৰিবলৈ উঠি পৰি লাগিব। এই আটাইখিনি বস্তু কেৱল আনেই নিৰ্ধাৰণ কৰি দিয়ে বেছিভাগ ক্ষেত্ৰতেই। ক'ৰবাত যাব নে নাযায়, কিবা খাব নে নাখায়। এটা সৰুকৈ উদাহৰণ দিওঁ, এতিয়া আপুনি মোৰ চুলি দীঘল দেখিছে।
আগতে মোৰ চুলি একেবাৰে চুটি আছিলে। যেতিয়াৰ পৰা চুলি মই দীঘলকৈ ৰখা কৰিলোঁ, মই 2 ধৰণৰ মানুহ পাইছোঁ, 3 ধৰণৰ মানুহ পাইছোঁ। প্ৰথম এক ধৰণৰ মানুহ, যিয়ে বৰ বিশেষ এটা ভাল পোৱা নাই। দ্বিতীয় এক ধৰণৰ মানুহ, যিয়ে একচেপ্ট কৰি লৈছে। আৰু তৃতীয় এক ধৰণৰ মানুহ, তেওঁলোকৰ নিজস্বতা বোলা একোৱেই নাই, তেওঁলোকৰ নিজৰ একো অপিনিয়নে নাই। এই ধৰক কেতিয়াবা মই অতিষ্ঠ হৈ যাওঁ। আগতে কিছুদিন আগৰ কথা কৈ আছোঁ, একেবাৰে অতিষ্ঠ হৈ যাওঁ, চুলি দীঘল 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 কৈ কাটি অহাৰ পিছত তেওঁলোকে ক'ব, তোৰ চুলি দীঘলে থাকোঁতে ভাল লাগিছিল। এইটো মানে মই থাৰ্ড টাইপটোৰ মানুহ কথা কৈ আছোঁ। মই যে কৈছোঁ 3টা ধৰণৰ মানুহ, এইটো 3 নম্বৰ ধৰণৰ মানুহ। এইটো তোৰ চুলি দীঘলে থাকোঁতেই ভাল লাগিছিল, আকৌ দীঘল যেতিয়া হৈ আহিব লাহেকৈ ক'ব, তোৰ চুলি বহুত দীঘল হৈ আহিছে, অলপমান কাটি দিবি। শেষত মই এটা সিদ্ধান্ত উলিয়ালোঁ নহয়, সিদ্ধান্ত এটাত উপনীত হ'লোঁ। মই নিজে এটা কথা ভাবি উলিয়ালোঁ যে যেতিয়ালৈকে মোৰ ৰাখিব মন যায় চুলি, তেতিয়ালৈকে মই ৰাখিম। বেলেগৰ কথাই মোক একো এফেক্ট কৰিব নোৱাৰে। আৰু যেতিয়া কাটিব মন যায় তেতিয়া কাটি দিম। চুলিটো আৰু এনেকুৱা বস্তু নহয় যে এবাৰ কাটি দিলে আৰু দীঘল নহয়, বা দীঘল কৰিলে আৰু কাটি দিব নোৱাৰি। নিশ্চয় পাৰি। গতিকে এইটোক লৈ বহুত বেছি চিৰিয়াছ হোৱাৰ লাভ নাই। মোৰ আজি ৰাখি চুলি দীঘল কৰি ভাল লাগিছে, মই ৰাখিম। কেতিয়াবা ছুটি কৰিব মন যায়, ছুটি কৰি দিম। কিছুদিনৰ পৰা মই ইউটিউবত অলপমান বেলেগ ধৰণৰ ভিডিঅ'বিলাক চোৱা আৰম্ভ কৰিছোঁ। আচলতে চোৱা এইকাৰণে আৰম্ভ কৰিছোঁ কাৰণ সেই ভিডিঅ'বিলাকৰ মাজেৰে আচলতে মই নিজকে মানে জীয়াইছোঁ মানে কেনেকুৱা ধৰণৰ ভিডিঅ'। বহুত কেম্পিং ভিডিঅ' আহে, এক্সপ্ল'ৰ কৰা, আইলেণ্ডত যায়, সাগৰত যায়, ছাৰ্ভাইভেল ভিডিঅ', ক'ৰবাৰ হাবিত যায়, জংঘলত যায়, তাত গৈ ছাৰ্ভাইভেল ভিডিঅ' বনায়, কেম্পিং ভিডিঅ' বনায়। তেনেকুৱা এটা মুক্ত পৰিৱেশ মোৰ বহুত ভাল লাগে। আৰু আগৰ পৰাই মোৰ এটা বহুত ডাঙৰ সপোন আছিল যে তেনেকৈ ক'ৰবাত গৈ কেম্পিং কৰিম, কিবা কৰিম। কিন্তু আজিলৈকেতো মই পৰা নাই কৰিবলৈ, সেইটো বেলেগ কথা। মই ভাবোঁ আচলতে যে মনত অহা কামটো কৰিব লাগে। আজি মোৰ যিটো ভাল লাগিছে, আজিৰ পৰা 10 বছৰৰ পিছত মোৰ সেইটো ভাল নালাগে। আজিৰ পৰা 10 বছৰ আগতে মোৰ যিটো ভাল লাগিছিল, সেইটো মোৰ আজি ভাল নালাগে। আমাৰ পচন্দ অপচন্দবিলাক সলনি হৈ আছে। গতিকে মই এটা কথাই ভাবি উলিয়ালোঁ যে যিটো বয়সত যিটো মন যায় সেইটো কৰিব লাগে। মই যে এতিয়া ক'লোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাওঁ, তেনেকুৱা কৰিব মোৰো মন যায়। এইটো বয়সত আচলতে মই কৰিব পাৰিব লাগিছিল, আৰু কৰিমো অতি সোনকালে। মই তেনেকুৱা ধৰণৰ কিবা কিবি কৰিমো। আচলতে ভিডিঅ' আপোনালোকে হয়তো পাব মোৰ চেনেলটোত, যিটো মোৰ ভ্লগিং চেনেল আছে। বহুত মানে কেতিয়াবাহে দিওঁ, মানে বহুত ভিডিঅ' নিদিওঁ তাত, কেতিয়াবাহে দিওঁ। গতিকে এই ভিডিঅ'টোৰ বনোৱাৰ উদ্দেশ্য এইটোৱেই যে আমি সময় উলিয়াই অকণমান নিজৰ কথাও ভাবিব লাগে। যিটো সময়ত যিটো কৰিব মন যায় সেইটো কৰিব লাগে। ভাল দিন অহাৰ অপেক্ষা কৰিব নালাগে। আজিৰ দিনটোকেই কেনেদৰে ভাল কৰি উদযাপন কৰিব পাৰি তাক চেষ্টা কৰিব লাগে। পালে বহুত আনন্দ কৰিব নালাগে, নাপালে বহুত দুখ কৰিব নালাগে। জীৱনৰ হিচাপ নিকাচৰ উত্তৰ এটাই, সেইটো হ'ল 0। বৰ বিশেষ আৰু কথা নকওঁ। আগন্তুক ইংৰাজী নৱবৰ্ষৰ আপোনাক বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰত আপোনাৰ জীৱনলৈ নতুনত্ব আহক, আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি সকলো আহক, মই তাৰে কামনা কৰিছোঁ। নতুন বছৰত আপুনি মোৰো সৃষ্টিসমূহ আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। আৰু ইমানখিনি কৈ আপোনাৰ পৰিয়ালকো মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। ধন্যবাদ।